নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ নিউজ। আজি হৈছে 10 মে আৰু লৈ আহিছোঁ মই আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে অসমত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তীব্ৰ। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দিছপুৰত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া তীব্ৰ হৈ উঠিছে। NDA বিধায়ক দলৰ বৈঠকৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ ৰাজ্যজুৰি ৰাজনৈতিক পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ আছে। আজিৰ দ্বিতীয় খবৰটো হৈছে গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত জলবদ্ধতা। আজি পুৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বহু অঞ্চলত জলাবদ্ধতাৰ সৃষ্টি হৈছে। GS ৰোড, বেলতলা আৰু চান্দমাৰী অঞ্চলত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয়। বতৰ বিভাগে অহা 48 ঘণ্টাতো অধিক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে আছাম পুলিচৰ বৃহৎ অভিযান। অসম আৰক্ষীয়ে শ্বিলচৰ আৰু কৰিমগঞ্জ জিলাত ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান চলাই কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে। বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়েও আৰক্ষীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে। IPLত ৰিয়ান পৰাগৰ ধুমধাম প্ৰদৰ্শন। অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে IPLত পুনৰ এবাৰ দৰ্শনীয় বেটিং প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ 4-6ৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত অত্যন্ত ভাইৰেল হৈ পৰিছে। অসমবাসীৰ মাজত আনন্দ পৰিৱেশ দেখা গৈছে। কাজিৰঙা নেশ্যনেল পাৰ্কত পৰ্যটকৰ ভিৰ বৃদ্ধি। গৰমৰ বন্ধৰ সময়ত কাজিৰঙা নেশ্যনেল পাৰ্কত পৰ্যটকৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে। দেশ-বিদেশৰ বহু পৰ্যটক এশিঙীয়া গড় চাবলৈ অসমলৈ আহিছে। বহু হোটেল আৰু ৰিজৰ্টত বুকিং সম্পূৰ্ণ হৈ উঠাৰ খবৰ পোৱা গৈছে। অসমৰ মৌ উৎপাদনে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ। বাক্সা জিলাৰ পৰা প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ মৌ আমেৰিকালৈ ৰপ্তানি কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যৰ মৌ পালক আৰু কৃষকসকলে যথেষ্ট উৎসাহিত হৈছে। ৰাজ্য চৰকাৰে ইয়াক অসমৰ বাবে এক বৃহৎ সফলতা বুলি উল্লেখ কৰিছে। ভাইৰেল হৈ পৰিছে বিহু নৃত্যৰ ভিডিঅ'। ৰঙালী বিহু উপলক্ষে এটা পৰম্পৰাগত বিহু নৃত্যৰ ভিডিঅ' ফেচবুক আৰু ইনষ্টাগ্ৰামত অত্যন্ত ভাইৰেল হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ সৌন্দৰ্য দেখি বহু লোকে ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰশংসা কৰিছে। গুৱাহাটী ৰেলৱে ষ্টেচনত কড়া নিৰাপত্তা। নিৰ্বাচন আৰু উৎসৱৰ পিছত যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাত গুৱাহাটী ৰেলৱে ষ্টেচনত নিৰাপত্তা ব্যৱস্থা অধিক কড়া কৰা হৈছে। RPF আৰু GRPৰ অতিৰিক্ত দল মোতায়েন কৰা হৈছে। ষ্টেচনত তীক্ষ্ণ নিৰীক্ষণ অব্যাহত আছে। আছাম ইউনিভাৰ্চিটিত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ। নতুন শিক্ষাবৰ্ষৰ বাবে আছাম ইউনিভাৰ্চিটি আৰু বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। বহু শিক্ষানুষ্ঠানে নতুন আসন বৃদ্ধিৰ কথাও ঘোষণা কৰিছে। অসমত পুনৰ বানৰ আশংকা। ব্ৰহ্মপুত্ৰ নদীত পানীৰ স্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ কেইবাখনো জিলাত বানৰ আশংকা বৃদ্ধি পাইছে। প্ৰশাসনে নদীৰ পাৰৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। SDRPৰ দলসমূহকো সাজু কৰি ৰখা হৈছে।